নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। গতিকে এই পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনা আপুনি শিৱ ভগৱানক পূজা অৰ্চনা কৰকেই বা নকৰকেই আপুনি যদি এমুঠি চাউল লৈ এই সৰু উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। মহাদেৱৰ আশীৰ্বাদৰ ফলত আপুনি জীৱনত সৰ্বপ্ৰকাৰে সুখ শান্তি লাভ কৰিব আৰু সৰ্বপ্ৰকাৰে আপুনি সুৰক্ষিত হৈ থাকিব আৰু আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। আপুনি সন্তানৰ সুখ লাভ কৰিব বিচাৰিলেও আপুনি এই উপায়টো কৰিলে আপুনি সন্তানৰ সুখ পাবলৈ সক্ষম হ'ব। লগতে আপুনি টকা পইচাৰ সমস্যাও দূৰ কৰিব বিচাৰিলে আপুনি এই উপায়টো কৰাটো খুবেই জৰুৰী। এই উপায়টো আপুনি শাওণ মাহৰ দ্বিতীয় সোমবাৰে কৰাটো খুবেই মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই আমি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। আপুনি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনটোত আপুনি কি উপায় কৰিব লাগিব। আপুনি শিৱ ভগৱানক পূজা নকৰিলেও আপুনি এই উপায়টো কৰিবলৈ কেতিয়াও নাপাহৰিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজৰে আগবঢ়াৰ পূৰ্বে উপায়টো জনোৱাৰ পূৰ্বে আপুনি কমেণ্টত মহাদেৱ শিৱৰ নামত আপুনি এটা ভক্তি মনেৰে কমেণ্ট লিখি ভিডিঅ'টোত আপুনি শিৱ ভগৱানৰ নামত এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ এই চেনেলটোত আপুনি প্ৰতিদিনে এটা নজনা কথা শিকিব বা জানিবলৈ পাব। আমি এই চেনেলটোত জ্যোতিষ শাস্ত্ৰ, বাস্তু শাস্ত্ৰৰ জৰিয়তে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰোঁ। যিটো ভিডিঅ' আপুনি প্ৰতিদিনে চালে এটা নজনা কথা প্ৰতিদিনে জানিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি যিকেইটা উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিম, এইকেইটা উপায় আপুনি মনত ভক্তিভাৱ বিশ্বাস ৰাখিহে আপুনি কৰিব লাগিব। সঁচা হৃদয়েৰে যদি আপুনি এই উপায়কেইটা কৰিব পাৰে, তেতিয়াহ'লে মহাদেৱ আপোনাৰ ওপৰত প্ৰসন্ন হৈ পৰিব আৰু আপুনি যি বিচাৰিব, যেনেকৈ বিচাৰিব জীৱনত, তেনেকৈ আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। শাওণ মাহৰ প্ৰতিটো সোমবাৰৰ বিশেষ মহত্ব আছে বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই আপুনি ভক্তি সহকাৰে যদি এই শাওণ মাহৰ প্ৰতিটো সোমবাৰে ভগৱান শিৱক আৰাধনা কৰে, মনতে আপুনি ভক্তিভাৱ ৰাখি মহাদেৱৰ নাম ধ্যান কৰে, তেতিয়াও আপুনি মহাদেৱৰ আশীষ পাবলৈ সক্ষম হ'ব পাৰিব। হ'ল যে আপুনি মহাদেৱক পূজা অৰ্চনা কৰিয়েই মহাদেৱৰ কৃপা পাব, তেনেকুৱা কথা নহয়। আপুনি যদি মহাদেৱক সঁচা মনৰ পৰা সঁচা হৃদয়েৰে স্মৰণ কৰে, প্ৰাৰ্থনা কৰে ঘৰতে থাকি হ'লেও, তেতিয়াও আপোনাৰ ওপৰত মহাদেৱ প্ৰসন্ন হৈ পৰিব। লগতে যিসকল পতি পত্নীয়ে সন্তানৰ সুখ লাভ কৰিব পৰা নাই, লাভ কৰিবলৈ চেষ্টা কৰিও পৰা নাই, সেইসকলে এই সোমবাৰৰ দিনটোত এই উপায়সমূহ যদি কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰো ভাগ্যৰ দুৱাৰ মুকলি হৈ সন্তানৰ সুখ কম দিনৰ ভিতৰতে পাবলৈ সক্ষম হ'ব প্ৰভু ভোলানাথৰ কৃপাত। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, এই পবিত্ৰ শাওণ মাহটোত মহাদেৱে সকলো ভক্তৰ আশা আকাংক্ষা পূৰ্ণ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত। যি মানুহে এই পবিত্ৰ শাওণ মাহত ভক্তি আৰু বিশ্বাসেৰে মহাদেৱক ধ্যান কৰিব, সেই মনুষ্যৰ, সেই ভক্তৰ সকলো আশা আকাংক্ষা পূৰ্ণ কৰিব মহাদেৱে। লগতে জীৱনৰ পৰা বিভিন্ন ধৰণৰ কুপ্ৰভাৱো মহাদেৱে দূৰ কৰি পেলাব। প্ৰিয় দৰ্শক, শিৱ ভগৱান হৈছে এনে এজন দেৱতা যিজন অতি সহজতে সন্তুষ্ট হৈ পৰে। আন দেৱতাতকৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ অতি সহজ বুলি শাস্ত্ৰত কোৱা হৈছে।
আৰু সেইবাবেই মহাদেৱ শিৱৰ ভক্তই সৰ্বাধিক বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে যদি আপুনি এই শাওণ মাহৰ কালিলৈ দ্বিতীয়টো সোমবাৰে যদি আপুনি এই উপায়কেইটা কৰিব পাৰে, তেতিয়াহ'লে আপুনিও মহাদেৱৰ কৃপাৰ ফলত সকলো ক্ষেত্ৰতে আপুনি উন্নতি হ'ব পাৰিব। তেন্তে আহক আমি উপায়কেইটাৰ মাজলৈ আগবাঢ়ো। চাউলেৰে আপুনি কি উপায় কৰিব তাৰ বিষয়ে আপোনাক জনাম, আৰু আপোনালোকক লগতে আৰু দুটামান উপায় শ্বেয়াৰ কৰিব খুজিছো, যিকেইটা আপুনি কালিলৈ দিনটোত কৰাটো খুবেই শুভ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে কালিলৈ শাওণ মাহৰ দ্বিতীয়টো পবিত্ৰ সোমবাৰ। গতিকে বিশ্বাস অনুসৰি শাস্ত্ৰৰ ভগৱান শিৱক যদি আপুনি তিল অৰ্পণ কৰিবগে পাৰে, এমুঠিমান আপুনি হাততে তিল লৈ আপুনি যদি মহাদেৱক অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰিব। সকলো সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰিব। জীৱনৰ পৰা আপোনাৰ নেতিবাচক শক্তি দূৰ হৈ পৰিব। সেইবাবেই আপুনি এমুঠি তিলেৰে এই উপায়টো কৰিবলৈ চেষ্টা কৰিব। 2 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, ভগৱান শিৱক যদি আপুনি এমুঠি ঘেঁহু অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সংসাৰখনত সুখ আৰু শান্তি বৃদ্ধি পাব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। এইটো শাস্ত্ৰত বিশ্বাস কৰা হৈছে, যদি আপোনাৰ জীৱনত বিবাহ বা সন্তানৰ সৈতে যদি জড়িত যিকোনো সমস্যাৰ যদি আপুনি সন্মুখীন হৈছে, তেন্তে আপুনি ভগৱান শিৱক কালিলৈ দ্বিতীয়টো সোমবাৰৰ দিনা হাততে আপুনি এমুঠি ঘেঁহু লৈ মহাদেৱৰ শিৱলিংগতে হওক বা মহাদেৱৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। তেনে কাৰ্যৰ দ্বাৰা আপোনাৰ যি সমস্যা, সেই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব প্ৰভু ভোলানাথৰ কৃপাৰ ফলত। কিন্তু প্ৰিয় দৰ্শক, আপুনি মনত ৰাখিব, যি আপুনি এমুঠি ঘেঁহু অৰ্পণ কৰিবলৈ নিব, সেই ঘেঁহু মুঠি যাতে পৰিষ্কাৰ হ'ব লাগিব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি কালিলৈ দ্বিতীয়টো সোমবাৰৰ দিনা ভগৱান শিৱক যদি আপুনি এমুঠি গোটা মগু অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো ৰোগ ব্যাধি দুখ কষ্টৰ পৰা আপুনি মুক্ত পাব পাৰিব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। সুখ শান্তিও আপোনাৰ জীৱনত এনে কাৰ্য কৰাৰ ফলত আপুনি লাভ কৰিব পাৰিব। সুখ শান্তি আপোনাৰ ঘৰত বৃদ্ধি পাব বুলি কোৱা হৈছে। লগতে এই উপায় কৰাৰ ফলত আপোনাৰ জীৱনত মানসিক শান্তি আৰু প্ৰগতিৰ পথো মুকলি কৰি তুলিব বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবে আপুনি এই উপায়টো কৰিবৰ বাবেও চেষ্টা কৰিব। 4 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, কালিলৈ পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে আপুনি এমুঠি মাটি দাইল আপুনি মহাদেৱক অৰ্পণ কৰিব পাৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, এই কাৰ্য কৰাৰ ফলত, এই উপায় কৰাৰ ফলত আপোনাৰ জীৱনত ধন সম্পত্তি সমৃদ্ধি আৰু সুখ শান্তিৰ বৃদ্ধি পাব বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে ইয়াৰ উপৰিও সকলো ধৰণৰ দুখ কষ্টও আঁতৰি যায় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। সেইবাবেই আপুনি এমুঠি মাটি দাইলে অৰ্পণ কৰিবলৈ মহাদেৱৰ চৰণত চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 5 নম্বৰৰ চাউলেৰে কৰা উপায়টোৰ বিষয়ে। এমুঠি চাউলেৰে আপুনি কি উপায় কৰিব তাৰ বিষয়ে জনোৱাৰ পূৰ্বে ইমানলৈকে যদি আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো। 5 নম্বৰৰ উপায়টোৰ বিষয়ে আপুনি ভালদৰে লক্ষ্য কৰিব। এই উপায়টো আপুনি কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আহক আমি 5 নম্বৰৰ উপায়টোৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। দৰ্শক, কালিলৈ শাওণ মাহৰ যিহেতু পবিত্ৰ দ্বিতীয়টো সোমবাৰ, আপুনি কালিলৈ হাতত এমুঠি চাউল লৈ, ভগা চিঙা নথকা এমুঠি আপুনি চাউল লৈ আপুনি শিৱলিংগত অৰ্পণ কৰিব। এই মাহত যদি আপুনি সোমবাৰৰ দিনটোত শিৱলিংগত চাউল দান কৰিব পাৰে, অৰ্থাৎ অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে শাস্ত্ৰত কোৱা হৈছে অত্যন্ত শুভ বুলি আপোনাৰ বাবে।
যদি শিৱক চাউল অৰ্পণ কৰে ইয়াৰ ফলত আপোনাৰ জীৱনত ধন সম্পত্তি বৃদ্ধি হ'ব আৰু আপোনাৰ জীৱনৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি সমস্যাও দূৰ হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে লগতে বিশ্বাস কৰা হৈছে চাউল অৰ্পণ কৰাৰ ফলত ধনৰ অভাৱ আপোনাৰ জীৱনত কেতিয়াও নহয় বুলি কোৱা হৈছে সেইবাবে আপুনি এমুঠি চাউলেৰে এই উপায় কৰিবৰ বাবে কেতিয়াও নাপাহৰিব কালিলৈ দিনটোত ভগৱান শিৱক আপুনি এইসমূহ সামগ্ৰীও সঠিকভাৱে আপুনি দান কৰক অৰ্থাৎ অৰ্পণ কৰক এই উপায় কৰি সঠিক উপায়েৰে আপুনি অৰ্পণ কৰক এইসমূহ বস্তু আপুনি যদি গোটেই শাওণ মাহটোত পূজা কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি কেৱল শাওণ মাহৰ সোমবাৰৰ দিনটোত শিৱলিংগলৈ এবাৰ হ'লেও গৈ আপুনি এই বস্তুসমূহ আপুনি আগবঢ়াব আৰু প্ৰাৰ্থনা কৰিব প্ৰিয় দৰ্শক আমি ভিডিঅ'টোত যি 5বিধ বস্তুৰ বিষয়ে আপোনাৰ আগত শ্বেয়াৰ কৰিলো এই 5বিধ বস্তু আপুনি যেতিয়া মহাদেৱক অৰ্পণ কৰিব তেতিয়া আপুনি মনত ৰাখিব এই 5বিধ বস্তু যাতে একেলগতে আপুনি মিহলি কৰি মহাদেৱক অৰ্পণ নকৰে তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব নহলে আপুনি মহাদেৱক এই 5বিধ বস্তু অৰ্পণ কৰাৰ ফলত একো শুভ ফল পাব নোৱাৰিব সেইবাবে মিহলি নহয় যাতে তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব আপুনি লক্ষ্য কৰিব এই বস্তুসমূহ আপুনি এই 5টা বস্তু আপুনি এটা এটাকৈ শিৱলিংগত আপুনি অৰ্পণ কৰিব আগবঢ়াই দিব মহাদেৱৰ শ্ৰীচৰণত আৰু এই বস্তুসমূহ আপুনি অৰ্পণ কৰাৰ পিছত এটা এটাকৈ তাৰ পিছত আপুনি ঘিউ চাকি জ্বলাই নিজৰ ইচ্ছা পূৰণৰ বাবে মহাদেৱৰ শ্ৰীচৰণত আপুনি প্ৰাৰ্থনা কৰিব তেনে কাৰ্য কৰাৰ ফলত আপোনাৰ সকলো ইচ্ছা আকাংক্ষা দুখ কষ্ট জীৱনৰ পৰা দূৰ হৈ পৰিব গতিকে আপুনি সম্পূৰ্ণ সঠিক নিয়মেৰে সঠিক উপায়েৰে এই বস্তুসমূহ আপুনি অৰ্পণ কৰিব আজিৰ ভিডিঅ'টোত আমি কোৱা এই 5বিধ বস্তু গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই 5টা বস্তু অৰ্থাৎ এই উপায় কেইটা কৰিব কালিলৈ দিনটোত পাৰে তেওঁলোকো যাতে উপকৃত হয় সেইবাবে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলো গতিকে আপোনালোকৰো মনৰ ইচ্ছা মহাদেৱে পূৰ্ণ কৰক তাৰে আমিও কামনা কৰিলো গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ